খবৰটো পাইছোঁ মইতো মানে চবৰে সেইটো কেনেকুৱা অৱস্থা হৈছে গম পাইছে সি ইমান দিনৰ যে এটা ক্ষোভ আছিলে মনত সেই ক্ষোভটো মানে একদম আগ্নেয়গিৰি হৈ ওলাই গ'ল মানে তেওঁৱেই নাই কাৰ কাৰণে কি কি ৰাখিম মানে পেটত কথাখিনি তো যি আছিল চব খোলাকৈ ক'লোঁ আৰু তাৰ কাৰণে হয়তো বহুতে বেয়াও পাইছে বহুতে ভালো পাইছে শত্ৰুও বাঢ়িছে একো নাই আৰু আৰু তেওঁ য'তে আছে আমাক চাই আছে জানো মোৰতো নিয়ৰ টোপালটো দেখিলেও তেওঁলৈ মনত পৰে গছ এজোপা দেখিলেও তেওঁ নদীখন দেখিলেও কাৰণ তেওঁ প্ৰকৃতিক ইমান ভাল পাইছিলে এবাৰ আমাৰ অনুষ্ঠান মাজুলীত আছিলে আৰু মই বৰষুণ দি আছিলে মই দাদা ইমান বৰষুণ দি আছে আজি প্ৰগ্ৰাম কি হ'ব ঠিক নাই আজি দেই কৈছে চিন্তা নকৰিবি মই এতিয়াই বৰষুণ ৰখাই দি আছোঁ মই বোলো কিনো কৈ থাকা আৰু তুমি আৰু বৰষুণ কেনেকৈ ৰখাই দিবা অথনিবা বৰষুণ দি আছে তই চাই থাক বুলি কৈ পেলাই কিবা কৰিলে আৰু এনেকৈ কিবা একদম এনাৰ্জি কি কৰিলে মই নাজানো কিন্তু এইবোৰ কথা এতিয়া অনুভৱ কৰিছোঁ সঁচাকৈ বৰষুণ ৰখি গ'ল মানে ময়ো আচৰিত হ'লোঁ কিন্তু তেতিয়া ইমান অনুভৱ কৰা নাছিলোঁ এতিয়া মানে প্ৰত্যেকটো কথা তেওঁ কোৱা প্ৰত্যেকটো তেওঁ ভৰিখন হাতখন যে চুবলৈ নাপাম আৰু তেওঁ কথাকেইটা যে শুনিবলৈ নাপাম আৰু সেই কথাবোৰ বহুত আঘাত মানে বিন্ধি আছে মনত আৰু কি ক'ম আৰু মোক চতিয়াৰ পৰা অহা ছোৱালী এজনী কোনো চিনি পোৱা নাছিলে তেওঁ এটা পৰিচয় দিলে মোক মৰমত কলি বুলি মাতিছিলে আগতে মই বহুত খং উঠিছিল প্ৰথম মানে কিয় মোক এনেকুৱা কৰা তুমি মোক খং উঠে তেতিয়া আকৌ বেছিকৈহে কৰে গৰিমা বৌয়ে কয় তুমি নক'বা ক'লে বেছি কৰিব বুলি পিছলৈ নোকোৱা হ'লোঁ আৰু দাদাই ক'লে ভাল লাগিছিলে পিছলৈ কিন্তু কোনোবাই যদি কয় তেতিয়া আকৌ খং উঠিছিল মোক দাদাইহে মাতিব আপোনালোকে কিয় মাতে এনেকুৱা টাইপৰ মোৰ মানে খং উঠে আৰু কাকো নকওঁ কিন্তু লগৰখিনিক কওঁ দাদাইহে মোক মাতিব বেলেগে কিয় মাতিব এনেকুৱা কওঁ কিন্তু এতিয়া যে সেই শব্দটোৱে ভাল লগা হৈ থাকিলে মোৰ সেইটোৱে ভাল লাগে মোৰ মই আচলতে এনেকুৱা অনুষ্ঠানত আহিম বুলি মই জানো মই কান্দিম মানে মই জানো মই কোনো নিউজ চেনেলত সেইকাৰণে যোৱা নাই বহুত সাহস কৰি আহিছোঁ আজি আপোনালোকৰ উদ্দেশ্যটো চাই পেলাই আপোনালোকক ইমান ধুনীয়াকৈ মাতিছে আৰু এতিয়াতো ফেচ কৰিবই লাগিব ন যি হৈছে সেইখিনি ফেচ কৰিবই লাগিব আৰু মই ষ্ট্ৰং হয় বহুত মই জানো আগতে নাছিলোঁ এতিয়া ষ্ট্ৰং হ'বই লাগিব মানে কাৰণ মই যদি আজি নিজকে প্ৰুভ কৰিব নোৱাৰোঁ দাদাই বহুত দুখ পাব ধন্যবাদ চৰি মোক আবেগিক হৈ গৈছোঁ কন্দুৱাব কাকো নিবিচাৰোঁ কিন্তু তেওঁ য'তে আছে ভালে থাকক আৰু সকলোকে আশীৰ্বাদ কৰক আমাক আৰু মই জানো তেওঁ য'তে আছে আমাক চাব আমাক কিন্তু কষ্ট পাব নিদিয়ে স্বাভাৱিক ক্লিনত আমাক কিন্তু যোনে যি বেয়া কৰিব চালেও আমাক নোৱাৰে কিন্তু কৰিব মই তোক কৈ থ'লোঁ আজি নোৱাৰে আৰু তেওঁ হৈ নমৰালৈকে যুঁজিম তেওঁ জাষ্টিচ পাবই লাগিব আৰু মই কোৰ্টতো গৈ কৈছোঁ আৰু তেওঁ কিছুমান কথা মোক কৈ থৈ গৈছিলে মোৰ একো ভাগ্য আছিল চাগে মই সেইখিনি কথা আজি ক'ব পাৰিলোঁ কোৰ্টত ক'ব পাৰিলোঁ SIT আগত ক'ব পাৰিলোঁ আৰু সেইখিনি কথাই আজি বহুত বহুত বেছি দৰকাৰী হৈ পৰিলে মানে যাৰ কাৰণে মই চবেই মোক থেংক ইউ দিছে SIT বাইদেউসকলে যে তোমাৰ কাৰণে থেংক ইউ শতাব্দী বুলি কৈছে কৈছোঁ নাই মইহে থেংক ইউ কৈছোঁ কাৰণ মই যে আপোনালোকৰ ইনভেষ্টিগেশ্যনৰ পাৰ্ট এটা হ'ব পাৰিলোঁ বা মই দাদাৰ জাষ্টিছত অকণমান হ'লেও সহায় কৰিব পাৰিলোঁ দাদা ইমান সোনকালে যোৱা মানুহ নাছিলেতো তেওঁ বহুত মনটো বহুত বহুত সপোন আছিল তেওঁৰ কেতিয়াও সৰুকৈ কোনো কথা ভাবি পোৱাই নাছিলে তেওঁ ইমান মৰম কৰিছিল আমাক এই 11.5 বছৰে কোনোদিনাখন গালি এটা পাৰি নাপালেও চমৰটো বাদেই মোক খালি নব তই গৰু তই মাটি তই বুজিছোঁ মই হ'ব
হ'ব, মই তুমি যেনেকৈ ভাবা সেইটোৱে হয়। কিন্তু তেওঁ আছে, মই জানো। তেওঁ চাই থাকিব। গান গালোঁ এনেকুৱা লাগে তেওঁৰ লগত আছে। আৰু এতিয়া এটাই দায়িত্ব আমাৰ সকলো নৱপ্ৰজন্মৰ সকলো শিল্পী হওক, আমাৰ সকলোৰে তেওঁ আদৰ্শখিনি আগুৱাই লৈ যোৱা আৰু কষ্ট কৰিব লাগিব, চবেই ভাল কাম কৰিব লাগিব। তেওঁৰ নিচিনা চাগে আৰু 100 জনম, কিমান জনমলৈতো নোলাব, ঠিকেই নাই। আমি চাগে নাথাকিমেই তেওঁৰ নিচিনা এজন সত্তা জন্ম হ'বলৈ। ভূপেন হাজৰিকাৰ পিছততো তেওঁৱেই আছিলে। গতিকে আমি তেওঁ হ'ব নোৱাৰোঁ, কিন্তু আমি নিজে যি হয় সেইটোকে ভালকৈ কৰিব লাগিব, কষ্ট কৰিব লাগিব, আৰু তেতিয়াহে দাদা আমাক ভাল পাব। আৰু এটা কথা, স্পষ্টবাদী সদায় হ'ব লাগে মানুহ, ডিপ্ল'মেটিক কেতিয়াও হ'ব নালাগে, সদায় কৈছিলে। আৰু প্ৰত্যেকটো কথা মই সেইটো কাৰণে তেওঁৰ কথাখিনিয়ে ফ'ল' কৰি আহিছোঁ আৰু সেইখিনিয়ে ফ'ল' কৰি যাম সদায়। মোক কোনো মেনুপুলেট কৰিব নোৱাৰে, মোক কোনো মেনুপুলেট কৰিব নোৱাৰে। আৰু ইমান দিন হৈ গ'ল, গোটেই অসমখনে কান্দি আছে, কোনো শান্তিৰে কিন্তু শুব পৰা নাই। য'তে যাওঁ তাতে লগ পাওঁ ন, বেলেগ বেলেগ ধৰণৰ ব্যক্তি আহি পেলাই। আজিও দেখিছে চবেই আহি কান্দিছে। একো নাই, আমি ভালকৈ থাকিব লাগিব আৰু দাদাই আৰু অসমখনৰ কাৰণে কাম কৰি যাব লাগিব। সেইটোৱেই। অসমখনক তেওঁ বহুত ভাল পাইছিলে, সাংঘাতিক, ক'ব নোৱাৰোঁ। মানুহ প্ৰিয় আছিলে আৰু মানুহ সঁচাকৈ মানুহেই পালে এতিয়া। আৰু লাষ্টলৈ আচলতে মানুহে সেয়ে পায়, ধন সম্পত্তি নাপায় লাষ্টলৈকে। সেইটো বস্তুৰ কাৰণে মানুহ কষ্ট কৰে সদায় জীৱনত। আৰামত থাকিম, পইচা পাতি, এইটো কথাৰ কাৰণে নহয়। এই যে মানুহ পোৱা যোনটো কয়, মানুহৰ আশীৰ্বাদ পোৱা, মৰম পোৱা, এইটোহে ডাঙৰ কথা আচলতে। গতিকে মোকো আশীৰ্বাদ কৰিব, মৰম দিব। বহুত বহুত ধন্যবাদ মাতি অনাৰ কাৰণে। কিন্তু এতিয়া অকণমান সময় লাগিব, গীত গাব নোৱাৰিম, গাম বাৰু। ধন্যবাদ জনাইছোঁ। আৰু উদ্দীপনা খুব ধুনীয়া কাম কৰি আছে, শুভেচ্ছা জনাইছোঁ আপোনালোকক। আগলৈ যাতে আৰু ধুনীয়া ধুনীয়া কাম কৰি যায়। আৰু সকলো এটা মহিলা সবলীকৰণৰ ওপৰতো চাগে তেওঁলোকে কাম কৰি আছে, হয়নে নহয়? মই উদ্দেশ্যটো মততো ভালকৈ ইমান গম নাপাওঁ, কিন্তু সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত আহি সঁচাকৈ ভাল লাগিছে, নিজৰ লাগিছে। প্ৰত্যেকেই আহি পেলাই কথা পাতিছে, বা মোৰ এনেকুৱা এটা পজিটিভ এটা এনাৰ্জি আছে। আৰু বাও আছে পজিটিভ, খুবেই ধুনীয়া, খুব ধুনীয়াকৈ হাঁহি থাকে। চবকে ভাল লাগিছে লগ পাই। বহুত বহুত ধন্যবাদ। অকণমান কন্দালো, বেয়া নাপাব। তুমি